Hi everybody, welcome to my YouTube channel Basic of Piano for the Beginners. আজি বিষ্ণু দিৱস হয়, গতিকে আমি তেখেতৰ গান এটিকে নোটেশ্যন দিব ওলাইছোঁ। উটি যা ৰূপালী নাও। অ'কে, অতি চিম্পল, ধুনীয়া, সুৰটো বৰ ধুনীয়া, গতিকে এইটো বজাব চেষ্টা কৰিবচোন। আপোনালোকে প্ৰথমতে এনেকৈ লিখি ল'ব, স্ক্ৰীনশ্বট মাৰি পেলাই লিখি ল'ব। এতিয়া এই গানটো মই ডি মাইনৰত লৈছোঁ দেই। সাধাৰণতে এইটো জি মাইনৰত গায়, কিন্তু ডি মাইনৰত বজালে হাই হয় অলপ, কিছুমানে আকৌ ডি মাইনৰতো গাই দিয়ে দেই, সেইকাৰণে ডি মাইনৰ লৈছোঁ। এতিয়া ডি মাইনৰত লোৱাৰ লগে লগে আমাৰ স্কেলটো ডি মাইনৰ হোৱাৰ লগে লগে আমাৰ ডি মাইনৰ কৰ্ডটো লাগিব। গতিকে মই কৰ্ডটো এইফালে ধুনীয়াকৈ লিখি দিছোঁ, আৰু ইয়াতে কি কি স্বৰ লাগিব সেইকেইটাও দি দিছোঁ। গতিকে আপোনালোকে এনেকৈ ধুনীয়াকৈ এইফালে সেইটো ডি মাইনৰ কৰ্ডটো আৰু কি কি স্বৰ লাগিব, ওপৰত ফুট দিয়া ডট দিছোঁ যে সেইবিলাক হাই পিচ বুজাইছোঁ, আৰু তলত ডট দিয়াবিলাক ল' পিচ বুজাইছোঁ মোটা দেই। এনেকৈ লিখি ল'ব। এতিয়া ইয়াত লিখা আছে বিষ্ণু সংগীত উটি যা ৰূপালী নাও, স্কেল ডি মাইনৰ, ৰিডম 3/4 বিট, তাৰমানে ৱালছ। 3/4 বিট মানে ৱালছ। দাদৰা তাল, ইট কম্প্ৰাইজেছ উইথ 6 কাউণ্টছ, 1 2 3 4 5 6। কিন্তু এনেকৈ বাৰে বাৰে কৈ থকা দিগদাৰ নহয়, আমি কি ক'ম 1 2 3 1 2 3 এনেকৈ ক'ম। এতিয়া নোটেশ্যন মানে স্বৰলিপি। এটা গান যদি আমি স্বৰবিলাক ইউজ কৰি লিখি পেলাই সুৰটো বান্ধি দিওঁ, তাকে আমাৰ কি বুলি কয়, স্বৰলিপি বুলি কয়। লিপি মিন্স ৰাইট টু ৰাইট, স্বৰ মিন্স স্বৰ, কিজ দ্য নোটছ, স্বৰলিপি। আৰু ৱেষ্টাৰ্ণত কয় নোটেশ্যন। ৱেষ্টাৰ্ণত ষ্টাফ বুলি কয়, সেইবিলাক ডট ডট ডটকৈ লিখে যে, শ্বৰ্ট এণ্ড টাইপ তেনেকুৱা। কিন্তু মই ইমান টানত যোৱা নাই, চিম্পলকৈ নোটকেইটা দিছোঁ যাতে শিকাৰুবিলাকে ধুনীয়াকৈ নোটকেইটা জানিলে বজাব পাৰে। অ'কে, এতিয়া ইয়াত এই ডাবল বাৰ লাইন, ছিংগল 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 ডাবল বাৰ লাইন, এই ডাবল বাৰ লাইনৰ মাজত কেইটা ঘৰ আছে, 1 2 3 4টা। এটা ঘৰক কি বুলি কয়, এটা বাৰ বুলি কয়, বাৰ টাইম। 3/4 বিট, দ্য লোৱাৰ ডিজিট 4 মিন্স দিছ 4 বাৰ্ছ, আৰু আপাৰ ডিজিট 3 মিন্স 3টোৱে কি বুজায়, এটা বাৰত কিমান কাউণ্ট থাকিব। গতিকে আমাৰ এজ ইট ইজ 3/4 বিট, চ' 1 বাৰ উইল কণ্টেইন 3 কাউণ্টছ ইটছ, 1 2 3 1 2 3 1 2 1 2 3 1 2 3 এনেকৈ যাব। আপোনালোকে এনেকুৱা কৰিব, নিজে নিজে কাউণ্ট দিব, 1 2 3 1 2 go 1 2 3 1 2 3 1 2 3। আৰু এইবিলাক যে আছে এনেকৈ এনেকৈ ডট ডট দিছোঁ, তাৰমানে এইকেইটা হল্ট, ৰেষ্ট। তাৰমানে এইটো লাষ্টত কি আছে, ডি হাই আছে, ডি হাইটোৰ চাউণ্ডটোৱে ইয়ালৈকে কভাৰ কৰিব লাগিব। অ'কে, এনেকৈ যদি আপোনালোকে বজাই যায়, ধুনীয়াকৈ গানটো উঠি যাব। খালি ৰিডমটো এনেকৈ ল'ব, এইটো ডি এফ এ, ডি মাইনৰ কৰ্ড,
এখানে ডি আৰু এ লৈছো মাজতো নিদিলে হয় ৰেডি 1 2 3 1 2 গো এইটো ৰিদম হৈ গ'ল ৱালছ দাদা তাল 1 2 3 1 2 3 হৈ গ'ল এই যে এতিয়া আপোনালোকে কি কৰিব এনেকে টাইমিং দিব দি পেলাই এনেকে পঢ়িব 1 2 3 1 2 3 A A D C A G F G A C A D এতিয়া এটা কাউণ্টত যেতিয়া দুটা নোট বজাব লাগিব সেইটো খৰকে বজাব লাগিব সেইটো এন হিচাপত ধৰিব এনেকে 1 2 and 3 1 2 and 3 A 1 2 and 3 য'ত দুটা কাউণ্ট থাকে সেইটো কাউণ্টটো 2n 3n 1n এনেকে কৰি যাব 1n 2n 2n টেং 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 সেইটো তাৰমানে a a a a d এই দুই নম্বৰ কাউণ্টত 2n a a d c টেং 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 a a d টো কি আছে 2n a a d c a g f টো 2n 2n A G F G এনেকে A C A one কাউণ্টত দুটা আছে A C A D বাস বাকিটা হ'ল এনেকে এনেকে চাই চাই যদি বজাই যায় আৰু এটা আছে এক জায়গাত এইটো সেকেন্ড লাইনৰ লাষ্টৰ ফালে E F E তাৰপিছত D E F E এটা কাউণ্টতে বজাব লাগিব হা E F E গতিকে খৰকে বজাব লাগিব E F E কেতিয়াবা সুৰৰ ভাজৰ সাপেক্ষে এনেকে দিব লাগে এই তিনিটা নোট একেলগে বজালে আমি কি বুলি কওঁ ট্ৰিপলেট বুলি কওঁ এতিয়া চাই চাই যদি আপোনালোকে একদম স্লোকে যাব আৰু ইয়াতে আছে কি এ শাৰ্প এইটো ব্লেকটো এ শাৰ্প এইটো এ শাৰ্প এইটো এ শাৰ্প তাৰপিছত এইটোকে আকৌ বি ফ্লেট কয় এনেকে যাওঁতে শাৰ্প কওঁ এনেকে আহোঁতে কি কওঁ ফ্লেট কম গতিকে এইটো এ শাৰ্পটোৱে বি ফ্লেট বুজিলে তাৰপিছত আহিব ইয়াতে আছে ডি ফ্লেট তাৰমানে এইটো ডি ফ্লেট চি শাৰ্প নোটটোৱে ডি ফ্লেট আৰু এটা বি ফ্লেট আছে বি ফ্লেট মানে এ শাৰ্প ওকে এনেকে চাই চাই আপোনালোকে বজাই গ'লে আৰু য'ত য'ত হাই ওপৰ ফালে ডট আছে সেইটো হাই নোট ধৰিব এইফালে হাই আৰু যিটো তলত ফুট আছে লো বুজাইছো এইফালে দেই এতিয়া আমি চাই চাই যদি বজাও সিম্পলকে বজাইছো প্ৰথম লাইনটো এ এ এ এ এ এ ডি চি এ এ ডি চি হৈ গ'ল কি বজাইছো মই A A D C A G F G A C A D বাস একদম গানটো আহি গ'ল গতিকে আপোনালোকে চাই চাই এইফালে ডি মাইনৰ কৰ্ডটো লগাই দিব অকল ডি মাইনৰ কৰ্ডটো চেঞ্জ কৰিব লাগিব এতিয়া নালাগে এটাই ধৰিবচোন 1 2 3 এইখিনি কিহেৰে হ'ব এইটো চাওক ডি চি এ এফ ই এফ ই ডি এইটো কেনেকুৱা হ'ব ডি চি এ এইটো ডি হাই ডি এইটো চি হাই এইটো এ ডি চি ডি চি এ সৰি ডি চি এ এইটো এ শাৰ্প
ভাল লাগিছে এইবাৰ ধুনীয়াকৈ যদি এইখিনি লাহে লাহে বজাব লাগে এনেকৈ চাই চাই ধুনীয়াকৈ বজাই যাব দেই তাৰপিছত যেতিয়া হাতখন আহি যাব বাছ ষ্ট্ৰিংছ লৈ পেলাই বজাব আৰু গতিকে আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চিম্পল পাইছে ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব অ'কে ইয়াৰ পিছত মই ধুনীয়া ধুনীয়া বস্তু দি থাকিম আপোনালোকে কৰি গৈ থাকিব ধুনীয়া কীবৰ্ডিষ্ট বা পিয়ানো প্লেয়াৰ হৈ যাব অ'কে উইচ ইউ অল দ্য ভেৰি বেষ্ট বাই বাই চি ইউ ভেৰি চুন